বন্ধু বান্ধৱীসকল প্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেধৰণে আপোনালোকে অনলাইনত আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলখন এপিডিচিএলৰ ৱেবছাইটত গৈ চাবগে পাৰে। সেই প্ৰচেছটো দেখাম। ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। প্ৰথমে আপোনাৰ কম্পিউটাৰত যিকোনো এটা ৱেব ব্ৰাউজাৰ গুগল ক্ৰম নাইবা অপেৰা মানি যিকোনো এটা ওপেন কৰি লওক আৰু ওপেন কৰাৰ পাছতে তাত যিটো সাৰ্চ বক্স থাকে সেই সাৰ্চ বক্সত www.apdcl.in লিখি পেলাই যেতিয়া এণ্টাৰ প্ৰেছ কৰিব এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে এপিডিচিএলৰ ৱেবছাইটটো ডাইৰেক্ট ওপেন হৈ যাব। আৰু ওপেন হোৱাৰ লগে লগে ইয়াতে তললৈ দেখা পাব নো ইয়ৰ বিল ৰেজিষ্টাৰ্ড ভেৰিফাই মোবাইল নাম্বাৰ আৰু পে ইয়ৰ বিল। ইয়াতে আপোনালোকে নো ইয়ৰ বিল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পুনৰ এখন স্ক্ৰীন আহি যাব। এপিডিচিএল কাষ্টমাৰ ভিউ বিল বুলি আহিছে। কাষ্টমাৰজনে ইয়াতে বিলখন চাব পাৰিব আৰু ইয়াত প্ৰথমে আছে কাষ্টমাৰ আইডি নাম্বাৰ। আপোনাৰ যিখন বিল আহে সেই বিলখনৰ ওপৰতে এটা নাম্বাৰ থাকে বা শেষতো এটা নাম্বাৰ থাকে, কাষ্টমাৰ আইডি নাম্বাৰ বুলি কয়। সেই নাম্বাৰটো আপুনি লিখি দিব লাগিব আৰু লিখাৰ পাছত তলতে কেপচা কোড এটা আহি গৈছে। সেই কেপচা কোডটো তলত এণ্টাৰ কেপচা কোডত লিখি ভিউ অপশ্যনটোত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ইনভইচ আইডি বা তেনেকৈ ডিউ ডেট, টোটেল এমাউণ্ট, ঠিক তেনেকৈ ইনভইচ ডাটাখিনি গোটেইখিনি আহি যায় আৰু PDF-কে ফাইল এটা ডাউনলোড কৰিবলৈ আহে। তাত PDF ফাইলটোত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন আকৌ পুনৰ নতুনকৈ টেব এটা ওপেন হৈ তাত আপোনাৰ বিলখন শ্ব' হৈ আহিব। সেই বিলখন আপুনি ছেভ কৰিও ৰাখিব পাৰে বা প্ৰিণ্ট আউট কৰিব বিচাৰিলেও তেনেকৈ প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। এনেধৰণে আপুনি অনলাইনত এপিডিচিএলৰ ৱেবছাইটত গৈ আপোনাৰ বিলখন চাৰ্চ কৰিব চাব পাৰে।